যিহেতু জীৱনৰ প্ৰথম সৰস্বতী পূজাৰ পাতনি মেলিছিলোঁ এইখনি বিদ্যালয়ৰ তথা নিকেতনতে। তো আজি এই নিকেতনৰ বিভিন্ন সৰস্বতী পূজাৰ নীতি নিয়ম লৈ ভিডিঅ' এটা আগবঢ়াইছোঁ আপোনালোকে, চাই থাকক। শংকৰদেৱ কৃষ্ণানন্দ শিশু বিদ্যা নিকেতনৰ বৰ্তমানৰ প্ৰধান আচাৰ্য আজি নিমন্ত্ৰণ দিছে, মোৰ খুবেই ভাল লাগিছে। আৰু সমূহ ভগৱান ৰাইজৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু এই পূজাই আমাৰ সমগ্ৰ অসমখনক সুখ আৰু শান্তিময় কঢ়িয়াই আনে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পঢ়ি থাকোঁতে আমিও এনেদৰে ফুল আনি থৈ দিছিলোঁ এইখিনি ঠাইতে, সৰুকালৰ কথা মনত পৰি গ'ল। আৰু এইবাৰ হ'ব পুষ্পাঞ্জলি। চাওক কেনেদৰে পুষ্পাঞ্জলি দিয়া হয়, চাওক। চন্দন গন্ধ পুষ্প বিল্ল পত্রাঞ্জলি শ্রী শ্রী সরস্বতী দেবীর শ্রীচরণে সম্পদ দধে। এতিয়া আছোঁ ৰাধাকৃষ্ণন একাডেমীত, দেখুৱাই আছোঁ আজি বিভিন্ন সাজ সজ্জাবিলাক, চাই থাকক। একাডেমি সৰস্বতী পূজাস্থলীৰ মণ্ডপত আৰু দেখুৱাই আছোঁ গোটেই জুনিয়ৰ কলেজ আৰু স্কুলৰ সৰস্বতী পূজাৰ মণ্ডপবিলাক, চাই থাকিব। লিটিল ফ্লাৱাৰ স্কুল লৈ আহিছোঁ, লিটিল ফ্লাৱাৰ স্কুললৈ, আৰু লিটিল ফ্লাৱাৰ স্কুলৰ মণ্ডপ দেখুৱাম। নামবিলাক কওক। মোৰ নাম সৌৰভ দাস। মোৰ নাম কুঞ্জন দাস। মোৰ নাম বিতপন চৌধুৰী। বিতপন চৌধুৰী। কোন ক্লাছ? 7 8। মোৰ নাম দীপজ্যোতি ৰায়। 8। দীপজ্যোতি। তোমাৰ? মোৰ নাম কৌশিক ৰায়। কৌশিক। বঢ়িয়া। নামটো? মোৰ নাম জয়প্ৰকাশ ৰায়। জয়প্ৰকাশ। ষ্টাইলিছ পক্ষী আৰু এইবিলাক HSLC কেণ্ডিডেট, শুভেচ্ছা থাকিল বহুত বহুত। দেৱী, মিছ দেৱী, আমাৰ নিহাশ্ৰী। আহিছোঁ কৃষ্ণানন্দ একাডেমীলৈ, ইয়াৰো মুহূৰ্তবিলাক দেখুৱাই আছোঁ, চাই থাকক। I can't find my way back to you till you make amends with the demons you've been through. And I can't regret leaving you alone until you ৰূপুকা, চিৰণ, দীপক, আমাৰ কন্দৰ্প ফটোগ্ৰাফাৰ, চবফালে ভণ্টি বনাই ফুৰিছে, ফটো উঠাব কাব্যশ্ৰী কিবাৰ। way back home. ইফালে ওলাই আহিলোঁ কৃষ্ণানন্দ একাডেমীৰ পৰা। আমি যাম এইবাৰ আমাৰ আকৌ শংকৰদেৱ কৃষ্ণানন্দ শিশু নিকেতন হৈ
ব্ৰাইট পইণ্ট একাডেমি লয় বুলি তো ইফালে আমাৰ গোবিন্দ ভৱন গীতা সত্ৰ ইফালে আহিলোঁ চিলাৰা একাডেমি তথা কৃষ্ণানন্দ একাডেমি ৰাধাকৃষ্ণন একাডেমি হয় লাহে লাহে কেনে এটা ভিৰৰ পৰিস্থিতি মানিকপুৰত জছে বেলেগ গোবিন্দ ভৱন গীতা সত্ৰ হৈ আমি যাই আছোঁ আমাৰ নিকেতনখনলৈ বুলি বলক ফটোশ্বুট চলি আছে পুৰা আশ্ৰমৰ পৰিস্থিতিয়ে বেলেগ Find your way back home. আমাৰ নিকেতনখনি য'ত 12টা বছৰ অধ্যয়ন কৰিছোঁ এই নিকেতনখনি আমাৰ শংকৰদেৱ কৃষ্ণানন্দ শিশু বিদ্যা নিকেতন লৈ আহিছিলোঁ প্ৰথমতে ইয়ালৈ অতি চিনাকি ফিল্ড য'ত আমি খেলিব আহিছিলোঁ শংকৰদেৱত থাকোঁতে ইয়াতে আমি খেলিছিলোঁ ক্ৰিকেট এইখন পিটছখন এতিয়াও আছে পিটছখন বুনেৰে ঢাক খাইছে শংকৰদেৱ হৈ এতিয়া আমি ব্ৰাইট পইণ্ট স্কুললৈ গৈ আছোঁ ব্ৰাইট পইণ্ট একাডেমিলৈ আৰু এয়া ব্ৰাইট পইণ্ট একাডেমিলৈ স্বাগতম দেৱী বাইদেউ আদা ক'ত দিব প্ৰসাদৰ কাৰণে Don't let Korsita Ray, Sonika Bato, Haswati Das, দে লৰাই দিয়া বঢ়িয়া একদম বঢ়িয়া সুন্দৰ কোন ক্লাছ এইবাৰ ক্লাছ 3 বঢ়িয়া BPA ব্ৰাইট পইণ্ট একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বুলি মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বুলি বলক এয়া হৈছে আমাৰ মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মানিকপুৰ HS স্কুল और मानिकपुर HS स्कूलলৈ আপোনালোক সকলোকে স্বাগতম মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খুব এটা ভাল স্মৃতি এই স্কুলখনিৰ লগত কাৰণ এই স্কুলখনিতে দিছিলোঁ আৰু এই স্কুলখন SSLC এক্সাম এই স্কুলখন অহা বছৰ হ'ব গৈ আছে মহাভাৰতৰ জয়ন্তী নহয় সেইটো ৰুমত মই মেট্ৰিক পৰীক্ষা দিছিলোঁ 1 নম্বৰ ৰুমত আজি বিদ্যালয় তথা নিকেতন মানিকপুৰৰ গোটেইখিনি কভাৰ কৰি আছোঁ এতিয়া আহিছোঁ মানিকপুৰ বিদ্যাপীঠ মানিকপুৰ বিদ্যাপীঠলৈ স্বাগতম বাইদেউ হাই অহেৱালী বাইদেউ আছে ঠিক আছে অলপ এণ্ট্ৰি কৰি আহোঁ মই বাইদেউ এইটো টিচিং ষ্টাফে ন বাইদেউ গোটেইখিনি অঁ বিদ্যাপীঠৰ টিচিং ষ্টাফ মানিকপুৰ বিদ্যাপীঠ আহোঁ আমি অলপ ভিতৰৰ পৰা হা পেহী বহিছোঁ পেহী কিমান ছাবস্ক্ৰাইবাৰ হ'ল বৰ্তমান 70,000 প্লাছ হৈছে ন চেনেলটোৰ নাম কৈ দিব একবাৰ ডিজিটেল আছাম বুলি চেনেল এটা চলাই আছে দাদাই চাব সকলোৱে ডিজিটেল আছাম চেনেলটো বাইদেউ আমি আহোঁ এতিয়া মানিকপুৰ অঞ্চলৰ অন্যতম এখন বিদ্যালয় তথা নিকেতন জাতীয় বিদ্যালয়লৈ লৈ আহিছোঁ
আহিলোঁ আকৌ ৰাধা কৃষ্ণন একাডেমীত ইয়াতে সামৰিম ভিডিঅ'টো অন্নগ্ৰহণ কৰিম অন্নগ্ৰহণ কৰিম ইয়াত অন্নগ্ৰহণ কৰি আজি ইতি দিয়া হ'ব চাই থাকক শেষলৈকে ভিডিঅ'টো গোটেইকেইখন দেখালোঁ নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে দি দিব লাগে ছাবস্ক্ৰাইবাৰ হয় নামটো কৈ দিয়া শ্বেৰশ্বাহ এনে ফুৰিব আহিছোঁ ফুৰিব আহিছে নেকি ক'ত ঘৰ এই পাণবাৰীত ঘৰ পাণবাৰীত ছাবস্ক্ৰাইবাৰ আছে ভালেখিনি মোৰ আৰে মোৰ ভিডিঅ'বিলাক চাই বুলি কৈছে বহুত ভাল লাগিল মানে মই চাই থাকোঁ প্ৰত্যেকটো ভিডিঅ' ভাল লাগে আৰু এনেকৈ কৰি যাওক নিশ্চয় যিমান দূৰ পাৰোঁ কৰি যাওঁ কৰি যাওক কৰ্মব্যস্ততাৰ মাজতে ইটোও চলাই যাব পালে ভাল এইটো মনত আনন্দ দিয়ে আচলতে মানে শুভকামনা থাকিল মোৰ তৰফৰ পৰাও ধন্যবাদ আগলৈ আগবাঢ়ি যাওক এনেকৈ কৰি যাওক ময়ো কেৱল ময়ে নহয় গোটেই অসমৰ মানুহে চাওক ভাল লাগে আপুনিও কৰি থাকক চাই থাকক ধন্যবাদ ভিডিঅ'টো ৰাধাকৃষ্ণন একাডেমীৰ পৰা শেষ কৰিব বিচাৰিম এতিয়া যাম ঘৰলৈ ক্ৰিকেট খেলখন চলি আছে 179 হৈছে না 179.45 কাৰ এইটো ইণ্ডিয়া 179.45 এবাৰ নেক্সট বেট ধৰিব আমাৰ নিউজিলেণ্ডে খেলাখন চাব লাগে যাব লাগে এতিয়া ভিডিঅ'টো সামৰিছোঁ ইয়াতে লগ পাম অন্য এটা ভিডিঅ'ত চাই থাকিব সন্ধিয়া 7 বজাত ছাবস্ক্ৰাইব কৰিব